নমস্কাৰ। মদ হ'ল এক সামাজিক ব্যাধি। মদ খাই হিতাহিতৰ জ্ঞান হেৰুৱাজনকে মদাহী বুলি হাঁহে। মদাহীয়ে বিভিন্ন যুক্তি দি কয় যে মই মদ খাইছোঁ কেৱল মনৰ দুখবিলাক পাহৰিবৰ কাৰণে। কিন্তু তেওঁ পাহৰিয়ে যায় যে মদ খোৱাৰ ফলত তেওঁ ঘৰুৱা অশান্তিয়ে চপাই লৈছে, লগতে তেওঁ পকেটৰ ধনো খৰচ হৈ আছে। লাহে লাহে তেওঁ সমাজত ঘৃণনীয় হৈ গৈ আছে। মদে সঁচাকৈ যুৱ প্ৰজন্মক একেবাৰে কোঙা কৰি পেলাইছে। মদৰ প্ৰকোপ ইমানেই বৃদ্ধি পাইছে যে অকল মদৰেই আড্ডা হৈ পৰিছে বহু ঠাইত। বহুতৰ মনত এনেকুৱা ধাৰণা আহে যে সস্তীয়া মদে শৰীৰৰ একো ক্ষতি নকৰে, দামী মদেহে ক্ষতি কৰে। আকৌ কিছুমানে ভাবে ওলোটা, দামী মদেহে ক্ষতি কৰে, ঘৰুৱা বা সস্তীয়া মদে ক্ষতি নকৰে। কিন্তু এয়া এক ভ্ৰান্ত ধাৰণাহে। মদৰ অপকাৰিতা মদত থকা এলকহলৰ মাত্ৰাৰ ওপৰতহে নিৰ্ভৰ কৰে। এলকহলৰ মাত্ৰা যিমানেই বেছি হ'ব, সিমানেই শৰীৰৰ বিঘিনি ঘটাব, সিমানেই শৰীৰত লোকচান হ'ব। মদ খালে মানুহৰ নানা ৰকমৰ হয়, নানা ৰকম দেখা পাব আপুনি মদ খালে। যেনে ধৰক মগজৰ ভাল বেয়া বিচাৰ কৰিব পৰা ক্ষমতা হেৰুৱাই পেলাই, কি ভাল কি বেয়া বিচাৰি কৰিব নোৱাৰে, কথাৰ লাগবান নাইকিয়া হৈ যায়, কি কৈছে কি নাই কোৱা নিজে গম নাপায়। খোজ কাটলবিলাক থৰক বৰক হয়, কোনোবাই দেখিলেও যে খোজবিলাক ভালকৈ কাঢ়িবলৈ চেষ্টা কৰিছে তেতিয়াও কিন্তু থৰক বৰক হৈ পৰিছে। চকুৰে ধোঁৱা কোৱা দেখে, চকুৰে ধোঁৱা কোৱা দেখিলে ফলত গৈ পেলাই কি হয়, দুৰ্ঘটনাত পতিত হৈ যায়। যদি নিচা বেছি হয়, বমি বমি হয়, বেহুচ হৈ যায়, ফলত কেতিয়াবা মৃত্যু হোৱা দেখা যায়। চবতকৈ ডাঙৰ কথাটো হ'ল যে ৰাজহুৱা স্থানত যদি বেছি মদ খায়, পুলিচৰ লাঠিৰ কোব খোৱা দেখা যায়, লগতে ৰাজহুৱা মানুহে কেতিয়াবা মাৰপিট কৰি পেলাই মৃত্যু মুখত পৰাও দেখা যায়। আৰু কেতিয়াবা পুলিচে ধৰি লৈ যোৱাত মোটা খৰচ হোৱাও দেখা যায়। নিচা পতাৰ পিছত মানুহজনে সকলো কাম কাজ ভালভাৱে স্বাভাৱিকভাৱে কৰিব পাৰে যদিও তেওঁক সকলো প্ৰকাৰৰ সুস্থ বুলি ক'ব নোৱাৰি, কিয়নো ভিতৰি ভিতৰি মদে তেওঁক বিভিন্ন অংগত ক্ষতি কৰি পেলায়। আৰু বহু আছে, ভিডিঅ'টো দীঘলীয়া নকৰোঁ, শেষত এয়াই কওঁ যে মদ খাবলৈ এৰি দিয়াটো বৰ সহজ নহয়। মানসিকভাৱে প্ৰস্তুত হৈ মনটো দৃঢ় কৰি লাহে লাহে মদ এৰিবলৈ চেষ্টা কৰিব লাগে। যদি আপুনি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব নাপাহৰিব। আৰু এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই অসম।